তোমালৈ তেতিয়া কথা ওলাল মোৰ না হৈ দিয়া তোৰ তাৰমানে অলপ দিনক দিনে বেছি হৈছে ন গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু অসমীয়া ব্লগাৰ তো আকৌ এটা সুন্দৰ ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো গাইজ মোক এইমাত্ৰ উঠাৰ লগে লগে মানে এটা ফোন আহিছে ফোনটোত মোক ক'লাক যে আজি বোলে এখন শ্বৰ্ট ফিল্ম হ'ব তো শ্বৰ্ট ফিল্ম হ'ব বুলি কৈছে যিহতে মই ঘৰত ৰখি থাকি লাভ নাই মই ওলাই যাব লাগিব আৰু চকত যাই চাওঁ কোন ক'ত আছে তাৰপিছত আমাৰ শ্বৰ্ট ফিল্মখন আৰম্ভ কৰি দিওঁ মানে গাইজ কথাটো হ'ল কি যিহেতু মই শ্বুটিং কৰিব যামেই তো মই ভাবিলোঁ যে এটা ভ্লগো বনাই দিওঁ ভ্লগ বনাম বুলি ভিডিঅ'টো বনাই দিলোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰি যাই থাকোঁ তো গাইজ আজি শ্বুটিঙত মই আহিনে চকত বহিলোঁ বহাৰ লগে লগে আমাৰ পেটলা বুগলা তই যদি নাথা নাই মই বিহু দিছো না বিহু দি আছে বিহুৰ বতৰ না তই আজি নাথা তই নাকিম তই এটা কাম কৰক এন্দৰ বিহু অলপ দেখি দিওঁ আপোনালোকক বিহু খেলি চাওক যা বিহু মাছ যা তো গাইছ মই আহি কেনে মোটামুটি ইয়াতে চকত আধা ঘণ্টা মানে বহিলোঁ এতিয়া গেলে দুই এটাৰো দেখা দেখি নাই আকলা আকলি বহি আছোঁ কি বিয়া কৰে এতিয়া সময়টো হৈছে আপোনাৰ 11:30 বাজি গেল নাজনো আৰু আজি শ্বুটিঙে হয় নে কি হয় বহি আছোঁ দিয়ক আৰু হলি দেখম নহলি নাই চন্দন গুড়া কিবা এটা ক'বা তুমি আজি শ্বুটিং কৰি কেনে লাগব আজি ডাঙৰ ডাঙৰ কি হ'ব কথা নাই ন বাকী তুমি ৰান্ধা চান্ধা চব আছ বাকী নিপুদা আছে নিপুদা আজি ভাল লাগব তো আজি আমি তিনিটা বহি আছোঁ তাতে বাকী এটাৰো দেখা দেখি নাই মোটামুটি মই 8 ঘণ্টা মানে বহিলোঁ কাইও অহা নাই চন্দন ঘূৰা আহি বেছি নিপুদা আহি বেছি আমি তিনিটা বহি আছোঁ বাকী কেতিয়া আহে আমি চাওঁ এই মাত্ৰ আহি বেছি আমাৰ পেটলাদা কি হ'ব আজি 7টা বাজিব ৰাতি এতিয়া কেতিয়া বাজি চাওঁ 12টা বন্ধ এই চাক 12টা বন্ধ আজি শ্বুটিং হ'ব না নাই মোটামুটি হ'ব স্ক্ৰিপ্টটো লেখাই আছে অলপ সোনকালে কি লেখাই আছে এতিয়া কথা নাই বাৰু অলপ সলকান হ'ব আর জি হয় হব আর দেখা যাব বহিছো বহি আছো 2 ঘন্টা হল মই বিয়ার ও স্যার আজি কি হব কিবা হয় আজি কাহিনী কি কাহিনীটো আমাৰ ডাইৰেক্টৰ ছাৰ জানিব কাহিনী কি আজি কাহিনী অ কি মদাহিৰ বিহু মদাহিৰ বিহু মদা এইটো আমাৰ পেটলা দাই একদম আৰু ক'ব লাগে নেকি নাই বড় ভাই এইফালে এটা আছে আমাৰ কি নাম আছিল কলু এতিয়া মোক বাইকৰ দিছে জিয়া বনাই দিয়া বাইকৰ দিছেছি আগ জাপত নাম তাৰ বাইকৰ কৰাই ইয়াৰ লগত বাইকত উঠি ক'ত পৰি মৰবা এনা লগত ইয়াৰ লগত বাইকত উঠি যাই পাবৰ কাৰণে ৰেডি হৈ থাকিবা ক'ত পৰে তো হিচাপ নাই না সেইটা আগ জাপত নামছো মই কি একট্ৰেছ গীতাকত আহি আছে সব আহি আছে Okay. এর ড্রেসত আছে পেটলা ডাক কথা মাজন চাজন আন লাগা আছি মাজন আন লাগা আছি এই ফুল মদাহি ফুল মদাহি মই এইটো পেটটো দি মিলে কিন্তু তো গাইস আমার বর্তমান এটা মানে 1/2 হয়ে গল যে সেকেন্ড হাফৰ কাৰণে শুটিং কৰিম তাৰ আগতে এটা ৰেষ্ট লৈ লৈছো পেটলা দা কেনা লাগছি কি ৰেষ্ট লাগে হা খুব বেছি মিনিট মোৰ বিয়া কেনা হল আজি বঢ়িয়া বঢ়িয়া নিপুদা আছে কিৰক দা চাব না মানুহ ফুল মদাহি ভিতৰত একট্ৰেছ গীতা আছে এফালে আমাৰ একট্ৰেছ গীতা আছে এনাপটো আপোনালোকে চিনি পায়ে কিজানি তোমাক পাই নাপায় নাপায় না কাক তো নাক নাপায় দিয়া আৰু আমি নহ'লে মৰাই ভাল দা কিবা ক'বা মই নকওঁ আকৌ কিয়া নো কমেন্টছ দা O milkote buffalo post many fish bogoli blind local koni omelette toast we are wanted most moi pahuwal bor tukula তো গাইস আজি আমাৰ শুটিঙত তাৰ মানে হাৰাদা আহিবলা তো হাৰাদা কিবা এটা কৈ দিয়া কিবা এটা মানে আহি যাক আহি গ'ল মাত্ৰ অ ৰোল চল বা কি এটা ক'ব নোৱাৰা গম বনাই পাবা লাহে লাহে বাকী হেৰি কি বুলি কয় এইটো মোৰ ভ্লগৰ চেনেল অসমীয়া ভ্লগাৰ কিবা এটা কৈ দিয়া তো মানে কি অসমীয়া ভ্লগাৰ চেনেলটো আপোনালোকে চাব মানে ভাল ভালে ভিডিঅ'টো দি আছ দিছোঁ। চাম আজি বাৰে চাবা আপোনালোকে চাব তোমাৰতো চাওঁৱেই আমি সেইটো অ। চাব লাগিব দা তোমাৰ আমাৰ তোমাৰ এনেকে চাব লাগিব অ তো বাকী কি ক'ম প্ৰথমতে ভাতটো খাই ল'ম প্ৰথমতে ভাতটো খাওঁ তাৰপিছত আমি শ্বুটিং কৰিম আগে ভাতটো খাওঁ ব'লা ব'লা এই নিপুদা ব'লা আগে আমি ভাতটো খাই লওঁ তাৰপিছত আমাৰ বাকী যি গিন্তি আছে গোটা গিন্তি হ'ব তো গাইছ বঢ়িয়াকৈ আমি গাহৰি দি ভাত খাই আছোঁ নিপুদা আছে আৰু হাৰাদা আছে কিবা ক'বা হাৰাদা মানে খানাটো খাই ল'লো এতিয়া খাই ল'লোঁ তাৰপিছত শ্বুটিং হৈ হ'ব নহয় না আৰু সেইটো বেলেগ কথা খানা আগত আৰু অংকুদা আছে হেই মেইন মানুহ কিবা এটা কৈ দিয়া
জ্বালা আছি যা খাই লও বঢ়িয়াকে এইটো আমাৰ ট্ৰেক্টৰ আছে ট্ৰেক্টৰ মানে গাহৰি কেনা আছি কেনেকুৱা আছে আমাৰ কোনে ৰান্ধছি বাইদেউ কেনা আছি কিবা কবা কিবা ক মুনিয়া কবা কিবা কবা কেনা আছি ভাত ভাত মানে আঞ্জা অ দা তো দাদা ও তোমার এই যেটো ফকটিয়া হারা আই গেছে পার্ট 3 গেলে গেল পার্ট 4 কেনে আইবো পাঁচ ফটো শুটিং আধা আছে আধা শুটিং অহাকালে কৰিম আজি আজি ন আজি শুটিং নহয় এটা কেলে কেলে তো অহাকালে শুটিংটো কৰি পৰহি আপলোড কৰিম পৰহি বাকি আজি আমাৰ শুটিং কিন্তু হল তে কথাই কেনে লাগিল ভালে আছে বঢ়িয়া ভাল লাগছে নে বঢ়িয়া বাকী অলপমান আছে 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 মন নাই মই ক্যামেৰাটো কেমেৰাত তো স্নেহাত বঢ়িয়া ভালে বঢ়িয়া ভাল লাগব না এখন মজা আইৰ ভিউ বেয়া নহয় ভালে হ'ব আৰু তোমাৰ নতুন নতুন ভিডিও আহি থাকব ভিডিঅ' পাই থাকবা একদম মানে আগতে মানে আমাৰ গেপ হৈছিল বহুত কিয়া বেছি এতিয়া এতিয়া কিন্তু অলপ ফোন হৈছে ঘৰত মানে এতিয়া ঘনে হোৱা মানে মানে অলপমান কামতো ব্যস্ত হৈছিলো গম পাইছো সেইটো কাৰণে পুৰা পাই থাকো দাতে তো গাইস আমার এতে অভিনয় করবে এখানে অ্যাক্ট্রেস গেছে নাচি আছে একবার চাবো নাকি কি সুন্দর বিহু লাগছে এনার গাত এই আমি রিল বানাম এই রিল কুইন আমি আর্টিস্ট আমার রিল বানাম নবনালি আমার মানে গাটো মানে তাতে আমি নলবেইরা তাতে আৰু আমি শুটিং কৰিছো নলবেইৰা বান্দাৰ নলবেইরা ভান্ডারত সব নলবেইৰা সব নলবেইরা মিলে গেছি নাচা একবার নাচা ও গানটো গুছি গেল নলবেইরা ভান্ডার তিনটে আছে দেখতে আমার অলপমান শুটিং আছে শান্তি কৰি লও তাৰপিছত আৰু ভালকে লগ পাইছো মই অলপমান নাচলো মোক কাপোৰ লাগব আজি আৰু তোমাৰ ইটাই তিনটা বাজিল নেকি মই নাচলো লাগা মোক আজি কাপোৰ লাগবই তুমি গাড়ীখনে যে হ'ব তোমাৰ কথা কি ভাবছি তুমি যিমান বডেকা পাগলা উঠিছ মজা হৈছে মজা মজা তাহলে আমাকে দেখে দেই আচ্ছা কই কি কয় তেতিয়া পৰা যাবে এবাৰ ভাও দি আছে পিছফালে তুমি কিবা কবা মানে সেই ডেইজি বাই পলাই যোৱা নাই লুকাই আছে অ এয়া পলাই যোৱা নাই লুকাই আছিলা তুমি হয় 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 এফালে আমাৰ মেইন এক্টৰ দাদা কিবা কব আপুনি দাদা কিবা কব তো প্রিয় দর্শক মন্ডলী আমার শুটিং বঢ়িয়াকে কমপ্লিট হয়ে গেল গোটাকেইটা ঘরে ঘরে গেল মই ঘরক আইলো গা পা ধুই উঠলো উঠি কেনে মই এতিয়া ভিডিওটো বঢ়িয়াকে শেষ কৰি দিওঁ তো আজিৰ ভিডিওটো এখান্তি আছিল যদি ভিডিওটো চাই অলপ হলেও ভাল পালে প্লিজ লাইক কমেন্ট শেয়ার কৰি থৈ দিব আৰু মোৰ নতুন ভিডিওগিলা পাই থাকিব গেলি মোৰ চেনেলটো সাবস্ক্রাইব কৰিব একদমেই নাপাৰিব তেনেহ'লে টাটা বাই বাই গুড নাইট জয় আই অসম